গাইজ আজি আমি গোসাইগাঁৱৰ পৰা ৰাতিপুৱা 4জনমান বন্ধু আমি ছিকিম ফুৰিবলৈ আহিছোঁ। তো এতিয়া আমি ছিকিমৰ MG মাৰ্কেটত আছোঁ আৰু MG মাৰ্কেটত আমি আহি এটা প্ৰথমতে হোটেল লৈছোঁ। হোটেলটো হৈছে এইটোৱে, আমাৰ হোটেলৰ ভিউটো আপোনালোকে চাওক। তো হোটেলত যাই আমি প্ৰথমতে ৰুমটো লৈছোঁ। তো ইয়াতে আপোনালোকে ৰুমো পাই যাব আৰু ইয়াতে আপোনালোকে দুপৰীয়া ৰাতিৰ ডিনাৰ পাব, দুপৰীয়া লাঞ্চো ইয়াতে পাই যাব কম বাজেটত একদম পাই যাব ইয়াতে। এইটোৱে হৈছে হোটেলৰ ৰুম আৰু ভিতৰত বহুতকেইটা ৰুম আছে। তো আমি আপোনালোকক এতিয়া তলত গৈ MG মাৰ্কেটটো আপোনালোকক ভালদৰে দেখাবলৈ চেষ্টা কৰিম। তো গাইজ এতিয়া আমি হোটেলৰ ভিতৰত সোমাই আছোঁ। তো এইটোৱে হৈছে আমাৰ হোটেল ৰুম, চাওক আপোনালোকে। আৰু ভিতৰত যাই মই ৰুমটো দেখুৱাই আছোঁ। আমাৰ ৰুমটো লৈছে 1500 টকা। 1500 টকাত আমি 4জনমান ইয়াতে শুব পাৰিম। আৰু ইয়াতে ভাল ভাল হোটেল আছে আৰু কম বাজেটত আপোনালোকে ল'ব পাৰিব আৰু বেছি বাজেটতো ল'ব পাৰিব। তো এইটোৱে হৈছে আমাৰ হোটেল ৰুম, চাওক আপোনালোকে। আৰু ইয়াৰ পৰাই আপোনালোকক MG মাৰ্কেটৰ ভিউটো দেখিবলৈ পোৱা যায় হোটেলৰ পৰাই। আৰু মই আপোনালোকক তলত যাই ভালদৰে দেখুৱাই আছোঁ MG মাৰ্কেটটো, যিটো মাৰ্কেটত সকলোৱে আহে। সকলোৰে এটা আশা থাকে যে আমি ছিকিমত MG মাৰ্কেটত গ'লে তাত ফটো উঠিম। তো সেইটো মাৰ্কেটটো মই আপোনালোকক দেখুৱাই আছোঁ। গাইজ এতিয়া আমি আছোঁ গেংটকৰ MG মাৰ্কেটত আৰু মোৰ লগত মোৰ 3টা ফ্ৰেণ্ড আছে। তো এইটো মোৰ ফ্ৰেণ্ড নহয়, দাদা হয়, মণ্টু মালাকাৰ। আৰু এইটো হৈছে আমাৰ শুভ ফ্ৰেণ্ড হয়, লগৰ। আৰু এইটো হৈছে সৌৰভ সাহা। তো এতিয়া আমি MG মাৰ্কেটত আছোঁ আৰু আমি আপোনালোকক ভালদৰে ভিডিঅ'টো দেখাবলৈ চেষ্টা কৰিম। তো চাওক, এইটোৱে হৈছে আমাৰ গেংটকৰ MG মাৰ্কেট। চাওক, বহুত ধুনীয়া মাৰ্কেট হয়। ইয়াতে বহুত ৰুলছ ৰেগুলেশ্যন আছে, এইটো ফ'ল' কৰিব লাগিব ইয়াতে আহিলে। গাইজ MG মাৰ্কেটত আহিলোঁ আৰু ইয়াতে ৰাম মন্দিৰ দেখা পালোঁ। চাওক, ইয়াতে ৰাম মন্দিৰ বনাইছে MG মাৰ্কেটত। গাইজ এই মাৰ্কেটটো ৰাতি বেছি ভাল লাগে, ৰাতিত ইমান লাইটিং কৰা আছে ইয়াতে। চাওক আপোনালোকে, লাইটিঙত বেছি ধুনীয়া লাগে আৰু ফটো ক্লিক কৰিলে ইমান ধুনীয়া ধুনীয়া ফটো ক্লিক হয়। আপোনালোকে ফটো উঠিলে একদম মানে বহুত আনন্দ লাগিব ইয়াতে ফটো ক্লিক কৰিলে। আৰু ইয়াতে আপোনালোকে বহুতো ধৰণৰ মানে বিভিন্ন ধৰণৰ দোকান আছে ইয়াতে। চাওক, ইয়াতে আপোনালোকে বহুত দোকান পাই যাব, জেকেট পাই যাব, জোতা পাই যাব আৰু কম্পিউটাৰ, লেপটপ, মোবাইল সকলো ধৰণৰ বস্তু পাই যাব। আৰু ওপৰত চাওক HDFC বেংকো আছে ইয়াতে। আৰু ইয়াতে লাইটিংটো চাওক। এইটোৱে হৈছে MG মাৰ্কেটৰ এটা ফেমাছ ঠাই। এইটো হৈছে ইয়াতে গান্ধীজীৰ এটা ষ্টেচু আৰু ইয়াতে চবেই আহি ফটো ক্লিক কৰে। তো এইটো এটা চাওক, এইটোৱে হৈছে গান্ধীজীৰ এটা ফেমাছ ঠাই। ইয়াতে আপোনালোকে আহি ফটো ক্লিক কৰিব পাৰিব আৰু চবেই যে গেংটকত MG মাৰ্কেটত আহি ফটো পষ্ট কৰে, এইটোৱে মহাত্মা গান্ধী। আৰু ইয়াতে ফটো উঠাৰ কাৰণে বহুত ভিৰ আৰু ইয়াতে লাইন ধৰিব লাগে ফটো উঠাৰ কাৰণে। ইয়াতে না বহুত বেছি ঠাণ্ডা হয়, তো ইয়াতে ঠাণ্ডাৰ কাৰণে আমি কফি লৈ ল'লোঁ। তো এতিয়া আমি কফি খাই আছোঁ। আৰু MG মাৰ্কেটটো ইমানেই ধুনীয়া আৰু ইমানেই চাফ চিকুণ, আপোনালোকে চালে কি ক'ব, ইয়াতে আহিলে গম পাব। তো ইয়াতে বহুতে চাফ চিকুণ আৰু ইয়াতে বহুত মেইনটেনেঞ্চ ৰাখিব লাগে। ইয়াতে আপোনালোকে থু পেলাব নোৱাৰিব আৰু ইয়াতে কিবা কাগজৰ টুকুৰা পেলাব নোৱাৰিব। যদি ইয়াতে থু পেলায় তো আপোনালোকক ফাইন দিব লাগিব আৰু কাগজৰ টুকুৰা বা লেতেৰা ইয়াতে পেলালে ফাইন দিব লাগে। তো এতিয়া আমি কফি খাই আছোঁ। চাওক, এই মাৰ্কেটটো ইমানেই ধুনীয়া, আপোনালোকে ইয়াত আহিলেহে গম পাব, কাৰণ মই মুখেৰে কৈ আপোনালোকক বুজাব নোৱাৰিম। ইমানেই পৰিষ্কাৰ, চাফ চিকুণ আৰু ইমানেই ধুনীয়া। তো ইয়াতে আহিলে আপোনালোকক ঘৰত যাবলৈ আৰু মন নাযায়, কাৰণ ইমান সুন্দৰ এটা পৰিৱেশ। ইয়াতে কিমান মানুহৰ ভিৰ চাওক আৰু দোকানবিলাক কিমান সুন্দৰ। আৰু ইয়াতে বহুত ভাল ভাল ধৰণৰ কিবা কাপোৰ লাগে বা জেকেট লাগে বা শ্বুজ লাগে, সকলো ধৰণৰ বস্তু আপোনালোকে ইয়াতে পাই যাব আৰু প্ৰাইচৰ দাম একদম কমতে পাই যাব আপোনালোকে। আৰু ইয়াতে আপোনালোকে ওচৰতে হোটেল আছে, ৰেষ্টুৰেণ্ট আছে আৰু হোটেলবিলাকৰ প্ৰাইচ বহুত কম। আৰু আজি ইয়াতে বহুত ঠাণ্ডা পৰিছে গাইছ। ইয়াতে আপোনালোকে বহি ফটো উঠিব পাৰিব। আৰু এইটো কি গছ মই গম পোৱা নাই, কিন্তু দেখিবলৈ বহুত ধুনীয়া। ফটো উঠিলে বেকগ্ৰাউণ্ডত বহুত ধুনীয়া দেখে। আৰু ফুলবিলাক চাওক না, ইমান ধুনীয়া ধুনীয়া ফুল চাওক ইয়াতে। আৰু ওচৰতে পানী পৰি আছে, চাওক, মই দেখাই আছোঁ আপোনালোকক। ইয়াতে আছে শ্বাৱাৰ আৰু লাইটিংটো বহুত ধুনীয়া হয়, চাওক। গাইজ আজিৰ ভিডিঅ'টো যিমানখিনি পাৰিছোঁ আপোনালোকক ভালদৰে দেখাবলৈ চেষ্টা কৰিছোঁ। তো আপোনালোকে ভিডিঅ'টো ফুল ভিডিঅ' চালে গম পাব তো মাৰ্কেটটো কিমান ধুনীয়া। তো আজিৰ ভিডিঅ'টো এইটোৱে আছিল, নেক্সট ভিডিঅ'ত লগ পাই আছোঁ। তো যদি ভিডিঅ'টো ভাল লাগিছে আপোনালোকে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু নতুনকৈ আহিছে যদি চেনেলটো ছাবস্ক্ৰাইব কৰিব, কাৰণ আপোনালোকে ছাবস্ক্ৰাইব কৰিলে আমি ভাল ভাল ভিডিঅ' বনাবলৈ আমাৰ মানে আগ্ৰহ হ'ব।